সুপ্ৰভাত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক। আহকচোন আজি APJ আব্দুল কালাম দেৱৰ কেইটামান মহান উক্তিৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। জীৱনত সকলো হেৰুৱাৰ পাছতো যদি আপোনাৰ মনত পুনৰ কিবা এটা কৰিবলৈ উদ্যমতা আছে, তেন্তে বুজিব যে আপুনি এতিয়াও একো হেৰুৱা নাই। নিজক কেতিয়াও অসুন্দৰ বুলি নাভাবিবা। ভগৱানৰ সৃষ্টি কেতিয়াও অসুন্দৰ নহয়। তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, কিন্তু তোমাৰ অভ্যাসক সলনি কৰিব পাৰা আৰু অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰিব। জীৱনত কিবা হেৰুৱাৰ কাৰণে কেতিয়াও দুখ নকৰিবা। যেতিয়া এজোপা গছে এখিলা পাত হেৰুৱায়, তাৰ ঠাইত পুনৰ এখিলা নতুন পাত ওলায়। লোহাক কোনেও ধ্বংস কৰিব নোৱাৰে ইয়াৰ নিজৰ মামৰৰ বাহিৰে। ঠিক তেনেদৰে তোমাক কোনেও বিনষ্ট কৰিব নোৱাৰে তোমাৰ নিজৰ মানসিকতাৰ বাহিৰে। আপুনি নিজ কৰ্মক যদি ভাল পায়, অৰ্থাৎ আপুনি নিজ কৰ্মক লৈ যদি সুখী হয়, তেতিয়াহ'লে আপুনি জীৱনত সফল হ'ব পাৰিব। আমি আমাৰ ভৱিষ্যত সলনি কৰিবলৈ হ'লে প্ৰথমে নিজক সলনি কৰিব লাগিব। আনৰ লগত নহয়, সদায় নিজৰ লগত যুঁজক। আপুনি সফলতা লাভ কৰিব নোৱাৰিব পাৰে, কিন্তু জীৱনৰ প্ৰতিটো আঘাতে একোটা শিক্ষা দিয়ে আৰু সেই শিক্ষা আপোনাক সফলতা দিব। থেংকছ ফৰ ৱাচিং। বাই বাই।